কোন শ্ৰেষ্ঠ, তেজৰ সম্পৰ্ক নে মানৱতা? তেজৰ সম্পৰ্কৰ স্থান বয়স হ'লে বৃদ্ধাশ্ৰমৰ কোঠাত নতুবা ফুটপাথৰ ওপৰত, কিন্তু মানৱতাই অচিন বৃদ্ধজনক জ্যেষ্ঠ হোৱাৰ সন্মান যাচে। তেজৰ সম্পৰ্কৰ বাবে দিন ৰাতি একেকাৰ কৰাজনক তেজৰ সম্পৰ্কই কেতিয়াবা তৃষ্ণাতুৰ অৱস্থাত ভোগায়, কিন্তু মানৱতাৰ আন্তৰিকতাই তৃষ্ণাত চটফটাই থকাজনৰ জিভা তিয়াবলৈ দুবাৰলৈ কাহানিও চিন্তা নকৰে, কিয়নো মানৱতা কোনো সম্পৰ্ক বা কোনো সম্বোধনৰ নাম নহয়, ই এক ধৰ্ম, এক কৰ্তব্য।